So hey guys, welcome back to my YouTube channel. আৰু আজি এতিয়া আমি চেপিব লাগিব হা নাই মানে কি চেপু কি কৰো আপোনালোকে ভিডিওটো চাই থাকিলে আপোনালোকে গম পাব তো আমি যেটো কাম কৰিবলৈ গৈছিল তো কামটো কৰি আহিলো আৰু এতিয়া আমি চেপিব লাগিব তো চেপিবৰ কাৰণে ভিতৰত যাব লাগিব এটা আমি গৈ আছো ভিতৰত আৰু চলি আছে চেপা কাম চলি আছে আপোনালোকে চাই থাকিব মাল ইয়াত আছে এটা মুকুন্দৰাই আৰু পোৱালি আৰু মেন মানুহজন এজন আমি কেনেকৈ চেপু কি কৰোঁ সেইবিলাক মই আপোনালোকক দেখা পাব কিন্তু মানে মেন মানুহজন যিজনৰ কাৰণে মানে এইটো সম্ভৱ হ'ল তো সেই মানুহজনক চাই লওক আপোনালোকে এইজন মানে ভিডিঅ'ত নোলাওঁ বুলি কৈছে কিন্তু মই জোৰ জবজ দেখাই দিছোঁ আৰু এতিয়া ৰাতি প্ৰায় 10টা বাজিছে তো যি কি নহওক আমাৰ কাম হৈ আছে আপোনালোকক দেখাম তো দাদা থৈ আহিমগৈ না কিবা এটা কৈ দিয়ক একো নহয় তামোল খাই আছে বিশেষ কথা নকয় তো যি কি নহওক তো এতিয়া আমি এইফালে আমাৰ মুকুন্দৰাই চেপি আছে পূৰা এইজন মুকুন্দাই খুই দিওঁ তাৰপিছত মানে এইটো কি আপোনালোকে এতিয়া গম পাইছে চাগে এইটো হ'ল মানে মৌ ৰস হয় আৰু ঘৰ চেপি কিনে যিখিনি ৰস ওলায় ৰসঘোঁৰা কোনটো এইটো ৰসঘোঁৰা আৰু ৰসঘোঁৰা ইয়াত আছে এইটো মেইন ৰসঘোঁৰা এইটো আমাৰ এইফালে পোৱালি পোৱালি বুলিয়ে মাতোঁ ইয়াক কিন্তু মানে নামটো একচুৱেলি পোৱালি নহয় কিন্তু আমি সৰুৰ পৰা মাতোঁ যেতিয়া এইটো একো চেপি আছে হা তে এইফালে মালবিলাক আছে কিন্তু পূৰা মৌবিলাক আছে এইবিলাকে যদি এইটো ফুটে চেপিখিনি আমি যিটো থলোঁ নাই এইটো যে ৰসঘোঁৰা বুলি এইটো ৰসঘোঁৰা মানে এইটো ৰসঘোঁৰা চেপিখিনি ৰসটো উলিয়াই দিয়াৰ পিছত এইটো মৌ সীতা বুলি কয় মৌ সীতা তো মৌ সীতাবিলাক সেইফালে চেপিখিনি উলিয়াই দিছে আৰু যিখিনি ৰস ওলাব সেইখিনি ৰসখিনি আমি এইবিলাক গোটাই আছে চাই লওক ৰস ওলাই আছে আৰু এইখিনি ৰস চাকিব লাগিব মানে চাকনিত তো চাকি মেলি আমি চাকনি হৈ চাকি আছে তো ৰস ওলাই আছে তো কিমান কি ওলাই তো সেইবিলাক আপোনাক শেষত দেখাই দিম তো এইটো চাওক এইটো মেইন মাল একদম ৰস ওলাই আছে একদম পৰকৈ পৰি আছে মৌ আছে ইয়াত আৰু মাল পৰি আছে ইয়াত তলত মাল আছে তলত পূৰা মাল আছে বাল্টিঙত তো মোকো কামুৰিছে আৰু কামোৰাটো দেখা পোৱালি ক'ত কামুৰিছে দেখাই দিছে অকণমান ইয়াত হাতত দেখা নাই হাতত ফুলি আছে আৰু এজনৰ যোনজন মেইন মানুহ সেয়াটো একদম চকুত কামুৰিছে তো যি কি নহওক চকুত কামুৰিলে ভাল হৈ যায় কাৰণ এইটো ভগৱানৰ বস্তু ভগৱানে যিখিনি দিয়ে সেইখিনিয়ে মেইন এইবিলাক চেপি আছে এই না মাল বগাই আছে মাল নহয় মৌ বগাই আছে মানে যদি এজনীয়ে কামোৰে আপোনাৰ মানে গৰম কৰি দিব আৰু একদম আপুনি গৰম হৈ যাব তো এতিয়া মই মানে এডোখৰ মৌ খাই চাম কেনেকুৱা লাগে মই এতিয়ালৈকে খোৱা নাই পাৰিলোঁ পৰাৰ পিছত কিন্তু খোৱা নাই সৰুকৈ দিয়ক কমকৈ দিয়ক মই হাতত দিয়ক হাতত দিলে হ'ল দেই বাতিতেই দিছে বোলে বন্ধ হ'লে টুপটুপকৈ পৰি থাকিব নাই নষ্ট অ' মাই গড মজা কিন্তু তামাম বম সোৱাদ কিন্তু কৈছে না একদম মানে ৰহি আপোনালোকে মৌ খাই পাইছে নাই কমেণ্ট কৰি নিশ্চয় জনাব হা মৌ ৰস যোনটো ৰহি যোনটো মানে যিটো ৰসঘোঁৰা বুলি কয় সেইটো খাই কিন্তু বহুত বেছি ভাল লাগে আপোনালোকে খাই পাইছে নাই কমেণ্ট কৰি নিশ্চয় জনাব ঠিক আছে কিন্তু খাই কিন্তু টেষ্টি একদম পিয়ৰ মৌ আপোনালোকৰ যদি ঘৰ আছে মাতিব মোক নাই আৰু আমাৰ এতিয়া মৌ চেপি খতম এইখিনিয়ে মৌ ওলাইছে ৰস মহৰ ৰস তো সেইখিনি ঘোঁৰাখিনি চাম সেইখিনি ঘোঁৰা নে কি বুলি কয় মানে এনেকৈয়ে খায় এই মালটো যিটো মানে মালটো মই দেখাই দিছোঁ আপোনালোকক এইটো খুজি দেখাই দিছোঁ অকণমান দেখাই দিছোঁ এই মালটোৱে স্পেচিয়েলি খায় মানুহে কিন্তু আমি ইয়াত চেপি কিনে ৰস উলিয়াই দিছোঁ মানে এইটো আমি কিমান খাম তো ৰসখিনি উলিয়াই দিলে থৈ দিব পাৰিম আৰু এইফালে চাকখিনি আছে মানে ইয়াত হেৰি টোপ নাই আৰু চাকখিনি আছে তো যি কি নহওক তো এইখিনি ওলালে ইয়াত কিমান হয় এতিয়া ৱেইট কৰা যাব ইয়াত এনেই হিচাপমতে 4 লিটাৰমান হ'ব আমি বিকিবলৈ পৰা নাই বা কোনো বিজনেছত নহয় আমি খাবলৈ কোনো কথা নাই এইটো টিনটো খালী হৈ গ'ল আৰু সেইখিনি চেপা গৈছে সেইখিনিও চেপা গৈছে আৰু সেইখিনি চাক কিবা আছে নেকি তাত একো নাই চাগে চাওঁ কিবা আছে নেকি তাত থাকিব লাগে আছে আমি পাহৰি থাকিলোঁ কিন্তু ইয়াতো আছে ৰসঘোঁৰা বহুত আছে তো এইখিনি চেপিলে মানে ইয়াত যদি 4 লিটাৰ হয় তাত 1/2 লিটাৰমান হ'ব আৰু এইবিলাক ভগৱানৰ বস্তু হয় যিমান ভগৱানে দিয়ে সিমানে খাব পাম ন একদম থেংক ইউ দে একদম ভাল লাগিলে ভিডিঅ'টো
ময়ো চেপিম ইয়াত মাল লাগি আছে হা এইটো কিন্তু মাল আছে অলপ গধু গধু লাগিছে তোক কি ৰস পৰি আছে তাপকে যদি নেপেলাবি পৌৱা উঠিব মোৰ ঘৰ চেপিম এতিয়া হা মোৰ মানুহ কেনেকৈ চেপি আপুনি চাওক এনেকৈ কৰি এনেকৈ চেপি দিব ইয়াত মাল ওলাই যাব এনেকুৱা মাল আছিল হা পুৰা গধু হৈ আছে খালি এনেকুৱাখিনি চেপি নিবি খতম এই মালটো দেখিছে না এই মালটো খুৱাই দিম এইটো মৌ হিতা পইচা আৰু দেই এইটো মৌ হিতা এইটো মৌ হিতা ইয়াত মাল আছে এইটো হ'লচোন এইটো চেপিব দিছে মোক নহয় ইমান সৰু মোৰ নহয় আচলতে ডাঙৰ আৰু নাই মানে চেপি একচুৱেলি কমপ্লিট হৈ গৈছে কিন্তু মানে মই শেষত অলপ দেৰি মানে আপোনালোকক চেপি কিনে দেখাওঁ বুলিয়ে দেখালোঁ আৰু মানে প্ৰথমতে কৈছোঁ না মই যে চেপিম বুলি তো সেইকাৰণে অকণমান অকণমান চেপি দিলোঁ আৰু নে কি এই সৰু মৰু হৈ আছে চেপা পিছত এইটো ৰাবাৰ টাইপ হৈ যায় মানে এইটো মানে বহুত টান চুবাব পাৰি ৰাবাৰ নহয় মমবাতিৰ নিচিনা মমবাতি নিচিনা হৈ যায় মমবাতি এইবোৰ এডোখৰ টোপে চুপে খাই চাওঁ কেনেকুৱা লাগে আপোনালোকক কম হা মানে এডোখৰ টোপ আছে একচুৱেলি এইটো চাব পাৰে টোপ আছে হা টোপে চুপে খাই দিম কেনেকুৱা লাগে আছে না তুমি ধৰ খাবা নি তুমি ধৰ খাইছা এইটো চোৱা টোপটো খাওক একবাৰ খাই দিয়ক টোপ থকা ডোখৰ অকণমান গাখীৰ গাখীৰ টাইপ লাগে তো যিকি নহওক কিন্তু ভালে লাগে কাৰণ মৌ ৰস না তুমি এইডোখৰ খোৱা নাখাইছোঁ খাই দিয়া খাই দিয়া একো নাখাই দিয়ে সোৱাদ লাগি গ'ল তো ইয়াত মাল পূৰা খতম হৈ গৈছে হা কিন্তু ইয়াত মাল আছে মই এই মালখিনি খাইছোঁ শেষত মালখিনি খাইছোঁ আৰু এতিয়া মহৰ জোল নহয় মৌ জোল অলপমান খাই দিম হা খাই কিনে আপোনালোকক কৈ আছোঁ তামাম সোৱাদ तमाम हो गया मेरा जाने मन बचपन का प्यार मेरे को भूल नहीं जाना रे खत्म तो এতিয়া আমি খালো মই খাই কিনে দিল খুশ মন খুশ তো খাই গৈ আজৰি তো আমি চাৰিটাই পাৰিছিলোঁ তো চাৰি ভাগ কৰিব লাগিব তো চাৰি ভাগ কৰি মেলি আমি এতিয়া ঘৰ যাব লাগিব কিমান ভাগত পাওঁ সেইটো ডাঙৰ কথা নহয় কিন্তু আমি খাই বৈ সন্তুষ্ট মানে যিমানখিনি খাম বুলি ভাবিছিলোঁ সিমানখিনি খাই একদম দিল খুশ মন খুশ আৰু এতিয়া আমাৰ মুকুন্দদাই ভাগ কৰি আছে চাৰি ভাগ কৰি আছে তো চাৰি ভাগ কৰাৰ পাছত আমি লৈ মেলি এতিয়া যাব লাগিব আৰু ৰাতি হৈছে না এতিয়া প্ৰায় 11টা বাজিছে তো এন্ধাৰে উঠিব ভালকৈ আপোনালোকে দেখা নাপাব তো এইটো মুকুন্দদাই তো ভাগ কৰি আছে এইফালে দিছে মানে 1 2 3 4 তো চাৰি ভাগ কৰি আছে তাই তো আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মৌ জোল যেনেকুৱা মিঠা সেনেকুৱা মিঠা এই চেনেলটোত আপোনালোকে ভিডিঅ' পাই থাকিব তো আজিলৈ বাই বাই